গাইজ কি খবৰ আপোনালোকৰ? মোৰ ভাল। আপোনালোকৰ নিশ্চয় ভালে ন? ভালে থাকক সকলো। আজি ভাবিলোঁ আপোনালোকৰ মাজলৈ এটা অন্য ধৰণৰ ভিডিঅ' লৈ আহোঁ। এটা য়াং চাক বুলি কয়, জানে চাগে ন? কোনে কোনে জানে, কোনে কোনে খাইছে মোক কমেণ্ট কৰি জনাবচোন। য়াং চাক বুলি এটা মণিপুৰী খানা আছে, পিটিকা বনায়। সেইটো আমাৰ ঘৰতে আছে গছ, আমি খাই থকা হয়। এপ্ৰিল ফেব্ৰুৱাৰী মাৰ্চ মানৰ পৰা লাগে আৰু এতিয়া আমাৰ ঘৰতে আছে। পাৰিব চাগে, এতিয়াও পুৰঠ হোৱা নাই, কিন্তু পুৰঠ নহ'লেও খাই ভালেই লাগে। কিন্তু পুৰঠ হ'লে বহুত বেছিয়ে ভাল লাগে খাবলৈ। যদি কাৰোবাক লাগে, ৰহাৰে ওচৰ পাঁজৰ কাৰোবাক যদি লাগে মোৰ পৰাই ল'ব পাৰিবহি। এতিয়া প্ৰথমতে আপোনালোকক গছজোপা দেখুৱাই লওঁ। সেইটো বহুত ভেলুৱেবল হয়। এডালত ৰহাতটো এনেকৈ 5 টকা 10 টকাকৈ তেনেকৈ পায়, কিন্তু বাহিৰৰ ঠাইত নাগালেণ্ড মণিপুৰ সেইটো চাইডে 100 টকা 50 টকা তেনেকৈও লয় এডাল পিছত। আপোনালোকক দেখুৱাম গছজোপা। প্ৰথমতে মই বিয়াৰ আগতো মই খাই পোৱা নাছিলোঁ, বিয়াৰ পিছতহে খাই পাইছোঁ। আৰু প্ৰথমতেতো ভাবিছোঁ কেনেকুৱা বা লাগিব, কেনেকুৱা বা টেষ্ট, কিন্তু এতিয়া মোৰহে বেছি ভাল লাগে। শুকান মাছৰ লগতো খাব পাৰে বা এনেই পিটিকা কৰিও খাব পাৰে। ঠিক আছে, তেন্তে আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে দেখুৱাই লওঁ গছজোপা আৰু পিচবোৰ দেখুৱাওঁ, তাৰপিছত মই কেনেকৈ বনাই দেখাই আছোঁ, চাই থাকিব। আৰু কোনে কোনে খাই পাইছে মোক জনাবচোন কমেণ্ট কৰি। ঠিক আছে, এইজোপাই হৈছে য়াং চাক। সেই সোপাই লাগি আছে যে, সেয়াই হৈছে য়াং চাক। আৰু গছজোপা হৈছে এইজোপা গছ, আৰু সেয়া য়াং চাক। এয়া এতিয়া বনাবৰ কাৰণে মই 3টা পিচ লৈ ল'লোঁ য়াং চাক। যিহেতু আমাৰ 6-7জন মানুহ, সেইকাৰণে য়াং চাক 3টা পিচ ল'লোঁ। আলু 2টা লৈছোঁ, আৰু এনেকৈ ডিছ এখনতে পানী অলপ লগাই লৈ তাত চুচিবলৈ সুবিধা হয়। এয়া চামুচ এপাত দি চুচিছোঁ, কিন্তু চামুচ এপাতে সৈতে চুচিবলৈ অলপ কষ্ট হৈছে। চামুচপাত অলপ ধাৰ থকা নিচিনা যে, অলপ তেনেকুৱা হ'ব লাগিব। এইপাত অকণ মোটা, সেইকাৰণে চুচিবলৈ অসুবিধা হৈছে। কিন্তু জিভা চোচা এডাল পায় নহয় কিনিবলৈ, লোহা তাৰৰ নিচিনা যে এডাল পায়, সেইডালে চুচিবলৈ বহুত বেছি সুবিধা হয়। আছিলে আমাৰ এনেকৈ য়াং চাক গুচাবলৈ এডাল কিনি ৰাখিছিলোঁ, কিন্তু ক'ত হেৰালে বিচাৰিয়ে পোৱা নাই। সেইকাৰণে এনেকৈ চামুচ দিয়ে কৰিছোঁ। এই য়াং চাকবিধ খাবলৈ যিমান ধুনীয়া হয়, তেনেকৈ গুচাওঁতে কৰোঁতেও অলপ কষ্ট আছে, কিন্তু খাবলৈ খুব ধুনীয়া। আপোনালোকে এবাৰ দুবাৰ ট্ৰাই কৰোঁতে হয়তো খাবলৈ বেয়া পাবও পাৰে, কিন্তু পিছলৈ বহুত ভাল পাব। কাৰণ মই প্ৰথমবাৰ যেতিয়া বনাইছিলে এইটো, মই ভাবিছিলোঁ খাম নে নাখাম, কেনেকুৱা বা লাগে, কেনেকুৱা বা বস্তু, খাব মন কৰা নাছিলোঁ। কিন্তু পিছত যেতিয়া খালোঁ, এতিয়া মোৰহে বেছি তেলটো লাগিল, মইহে বেছি খাব বিচাৰোঁ। আৰু ইয়াত য়াং চাকত এইটো পুৰিও বনায়, আৰু এক্সট্ৰাকৈ গুটিটোও বনায়। যেতিয়া গোটেই পিচটো শুকাই যায়, তেতিয়া গুটিবোৰ ৰাখি থয়, গুটিটোও বনাব পাৰে। কিন্তু পুৰি বনোৱা এইটো মই নাজানো, খাইছোঁ কিন্তু বনাব নাজানো মই। আৰু এইটো কি, এয়া এডাল মই চুচি ল'লোঁ 2টা ছাইড, পটল এটা যেনেকৈ চুচি লোৱা হয় তেনেকৈ চুচি ল'ব লাগে। এয়া চুচি ল'লোঁ, আৰু বাকী 2ডালো মই তেনেদৰে চুচি ল'ম। এইটো শুকান মাছ দিও বনাব পাৰে। এতিয়া যেনেকৈ চাটনিটো বনাম, তো যদি মই শুকান মাছো দি দিওঁ আৰু বেছি ধুনীয়া লাগে খাবলৈ। আৰু আপুনি ইয়াত জলকীয়া যিমান দিব পাৰে সিমান, যিমান খাব পাৰে সিমান দিব পাৰে। বহুত বেছি ভাল লাগে খাবলৈ, আৰু গৰমে গৰমে খাইহে বেছি ভাল লাগে। ঠাণ্ডা হ'লে সোৱাদটো কমি যায়, সেইকাৰণে ভাত বনাই থাকোঁতে, ভাত বঢ়াৰ আগে বনাই ল'ব, খাবলৈ খুব বেছি ভাল লাগিব। আৰু যিমান ভালদৰে চুচিব, সিমান ভালমতে পিটিকাটো হ'ব। যদি আপুনি চুচাটো ভাল নকৰে, তেতিয়া আঁহ টাইপ ৰখি যাবগৈ, আৰু তেতিয়া দেখিবও ইমান এটা ভাল নালাগিব। এয়া মই চুচি ল'লোঁ। হাতখন বিষাই গৈছেগৈ, আৰু ইমান ধৰিব লাগে ন জোৰকৈ, হাতটো অলপ বিষ উঠি যায়গৈ এতিয়া চজিনা যেনেকৈ গুচাই, তেনেকৈ মুৰকেইটা কাটি আঁহটো আঁতৰাই ল'ব লাগে। মোটাকৈ থাকে, সেই আঁহটো আঁতৰাই ল'ব লাগে। কাঁহটো থাকিলেতো খাবলৈ একেবাৰেই বেছি ভাল নালাগে। যদি কোনোবাই খাম বুলি ভাবে আৰু কাৰোবাক যদি লাগে, আমাৰ ঘৰৰ পৰা লৈ যাব পাৰিব। যিসকলৰ ঘৰ ৰহাতে হয় তেওঁলোকে নিব পাৰিব। আৰু গুৱাহাটীতো বোলে এইটো কি কয়, বামুণী মৈদাম তেনেকৈ কোনোবা ঠাইত বেচে। আলু কাটি ল'লোঁ মই।
আলু দুটাকৈ দি গুটিবোৰ মানে কাটিব নালাগে, গুটিৰ পাছৰ জেগাকণ মানে মাজৰ মঙহা জেগাখিনি কাটিব লাগে, গুটিটো কাটি দিব নালাগে। আৰু পিটিকা কৰোঁতে গুটিটো মানে ভাগি দিব নালাগে, ভাগি দিলে অলপ খাবলৈ ভাল নালাগে, মানে গোটাই গোটাই খাই বেছি ভাল লাগে। এয়া মই টুকুৰা টুকুৰকৈ কৰি লৈছোঁ গোটেইখিনি। মই আলুখিনি কাটি কুকাৰত লৈ ল'লোঁ। এয়া মই জলকীয়া দিছোঁ আৰু নহৰু দিছোঁ। এবাৰ নহৰু দিব পাৰে সৰহকৈ, কিন্তু ইয়াত পিঁয়াজ নিদিয়ে, যেনেকৈ কেতিয়াবা পিঁয়াজ দিয়ে, পিঁয়াজ দিব দৰকাৰ নাই। আৰু জলকীয়া যিমান খাব মন কৰে সিমান দিব পাৰে। এয়া পানী দিলোঁ, এতিয়া মই বহাই দিম গেছত। আৰু 3-4টা চিটি মাৰিলেই নমাই দিব আপোনালোকেও। এয়া 3টা চিটি মাৰিলে মোৰ হৈ গ'ল। পাপাহঁতে সোনকালে ভাত খোৱাৰ কাৰণে সোনকালে পিটিকা কৰি দিলোঁ, কিন্তু পিছত আমাৰ 3জনৰ কাৰণে এয়া অলপ হৈ গ'ল, এইখিনি পিটিকা কৰি লৈছোঁ। খুন্দনা বাৰীডাল দি পিটিকা কৰি, তেতিয়া পিটিকাটো বেছি চফ্ট হয় আৰু। এয়া পিটিকা ৰেডি হৈ গ'ল। এই গুটিবোৰ ভাঙি নাই দিয়া, ভাঙি দিলে খাবলৈ ভাল নালাগে। আৰু এয়া ৰেডি হৈ গ'ল। আপোনালোকেও খাই চাবচোন, বহুত আইৰণযুক্ত হয়, খাই চাব আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাই দিব।